নমস্কাৰ সন্ধানৰ অন্তৰংগ আলাপৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আজি দ্বিতীয় খণ্ডৰ অতিথি হিচাপে আমি কথা পাতিবলৈ আহিছোঁ অসমত তথ্য সাহিত্যৰ চিন্তাৰ উন্মেষ ঘটোৱা আৰু এককভাৱে তথ্য সাহিত্যৰ আন্দোলন চলাই যোৱা এজন ব্যক্তি যি একেধাৰে লেখক সাংবাদিক আৰু শিশু সাহিত্য তথা বিজ্ঞান বিষয়ক যথেষ্ট গ্ৰন্থ ৰচনা কৰি অসমৰ ছাত্ৰ ছাত্ৰীক দীৰ্ঘকাল ধৰি উপকৃত কৰি আহিছে তেওঁ হ'ল শান্তনু কৌশিক বৰুৱা আজি আমি তেখেতৰ লগত এই কথোপকথনত তেখেতৰ মনৰ কথা তেখেতৰ যাত্ৰাৰ কথা কিছু জানিবলৈ চেষ্টা কৰিম আহকচোন আমি তেখেতৰ লগত অন্তৰংগ আলাপৰ আৰম্ভণি কৰোঁ আপুনি এজন গল্পকাৰ কবি বা ঔপন্যাসিক হোৱাৰ সলনি তথ্যযুক্ত গ্ৰন্থৰ লেখক হিচাপে সমাজত পৰিচিতি লাভ কৰিবলৈ বিবেচনা কৰিলে এই ব্যতিক্ৰমী চিন্তাৰ আঁৰত বা কিয় আপোনাৰ মনলৈ এই চিন্তা আহিল এই বিষয়ে অকণমান ক'ব নেকি কথাবোৰ অকণমান দীঘলীয়া আচলতে আমি কলেজত পঢ়োঁতে মই ঘৰ যোৰহাটত আমাৰ এটা সৰু অনুষ্ঠান আছিলে অনুষ্ঠানটোৰ নাম ঐক্যতান বিনোদন কেন্দ্ৰ মানে হবি চেণ্টাৰ বুলি কয় হবি চেণ্টাৰ ক্লাব মইনা পাৰিজাত আটাইকেইটা এটা কম্বিনেশ্যন এটা তাত আমি ক্লাছ সৰু ল'ৰা ছোৱালীবোৰক 10 মানলৈকে আৰু ল'ৰা ছোৱালীৰ লগত অলপমান ঠিক কি বুলি ক'ম কিবা কি শিকাওঁ আমিও শিকোঁ কথা পাতোঁ এই মইনা পাৰিজাতৰ যিটো কনচেপ্ট আৰু তাক অলপ আধুনিক তাতকৈ জানিবা তেতিয়া আমি কলেজত পঢ়োঁ তেতিয়াই মই তাহাঁতক কৈছিলোঁ যে তোমালোকৰ মনত যদি কিবা প্ৰশ্ন আহে যে কিবা জানিব খোজা তে আমাক ক'বা মই পঢ়াখিনি উত্তৰ দিম সমস্যাটো হ'ল তাতে এনেকুৱা কিছুমান প্ৰশ্ন সুধিবলৈ ল'লে যিটো প্ৰশ্নৰ উত্তৰ মই নাজানো তাৰমানে আৰু তেতিয়া আমাৰ ইমান কিতাপ পত্ৰৰ ব্যৱস্থাও নাই ইণ্টাৰনেটটো নায়েই তাতে যোৰহাটত নিচিনা মফচলীয়া চহৰ এটা সৰু সুবিধা আছিল সেইটো হ'ল আমাৰ ঘৰত এটা লাইব্ৰেৰী আছিল মানে সেই সময়ত উজনি অসমৰ বিশেষকৈ মধ্যবিত্ত শ্ৰেণী সকলোৰে ঘৰত এটা লাইব্ৰেৰী থকাটো কম্পালচৰি কথা আছিল মানে লাইব্ৰেৰী থাকিবই লাগিব সেই লাইব্ৰেৰীটোকে আধাৰ কৰি আমি মোটামুটি যি পাৰোঁ বস্তু গোটাবলৈ ল'লোঁ এইবাৰ ল'ৰা ছোৱালীখিনিক যি পাৰোঁ শিকাবলৈ ল'লোঁ তাতে আমি এখন হাতে লিখা আলোচনী উলিয়াইছিলোঁ সেই আলোচনীখনৰ এটা কনচেপ্ট আছিলে পিছৰে এখন আমি বিশ্বকোষ কৰিছিলোঁ হাতে লিখা বিশ্বকোষ এটা প্ৰথম খণ্ড ওলাইছিলে স্বৰবৰ্ণ দি গোটেইখিনি কৰি দিয়া হেৰি কিমান চনৰ কথা সেইটো 1987 চনৰ কথা তোমালোকে জন্ম হৈছিল নাই জানো সেইকাৰণে সেই সময়ৰ কথা মানে ইণ্টাৰনেটৰ বহুত আগৰ কথা তাৰমানে সেইটোৱে বস্তুটো প্ৰথম কনচিভ হৈছিলে তেতিয়াই তাৰপিছত মই গুৱাহাটীলৈ আহিলোঁ মানে আচলতে গোটেই কথাটো পৰিক্ৰমাটো কিছু ভাগ্য কিছু পৰিস্থিতি আৰু কিছু মানে পৰিৱেশৰ তাগিদা গুৱাহাটীলৈ আহিলোঁ মই সৰু চাকৰি কৰা এখন দৈনিক কাকতত তেতিয়া নতুনকৈ বিয়া পাতিছোঁ তাৰপিছত মোৰ দেউতাৰ এটা দুৰাৰোগ্য অসুখ হ'ল দেউতা দিল্লীত থাকে দিল্লীলৈ পইচা পঠিয়াব লাগে এতিয়া মোৰ হেৰিটোৱে চাকৰিটোৱে নুকুলাই নতুনকৈ বিয়াও পাতিছোঁ কিন্তু মোক এনেকুৱা এটা বস্তু লগা হ'ল যিটো বস্তুৱে মোক অলপ পইচা দিয়ে আৰু অলপ মানে মানুহৰ কামত আহে তো মইতো অইন একো নাজানো মই জনামতে ক'লে এই তথ্যৰ কামত মোৰ বস্তু সেইটোৱে আছিল মোৰ এজন বন্ধু আছিলে কৌশিক শৰ্মা বুলি তেওঁ এজন প্ৰকাশকৰ লগাই দিলে তেওঁ প্ৰকাশকজনে মোক ক'লে যে আপুনি এখন মোক এংলো আছামিজ ডিক্সনেৰী লিখি দিব পাৰিব মোৰতো পইচা লাগে তেতিয়া মই ল'ব পাৰিম মানে বিনা বাক্যই কৈ দিলে পাৰিম বুলি কিন্তু মই কামটো কৰিবলৈ ক'ম যে সেইটো মোৰ কাম নহয় স্বাভাৱিক সেইটো প্ৰজেক্ট কেঞ্চেল হ'ল এংলো আছামিজ ডিক্সনেৰী মানে মোৰ জীৱনৰ প্ৰথমখন কিতাপ কেঞ্চেল হৈছে তাৰমানে চিম্পলি ৰিজেক্ট হৈছে তাৰমানে তাৰপিছত মই য'ত কাম কৰোঁ তেওঁলোকে এটা প্ৰকাশন গোষ্ঠী আছিল বাণী মন্দিৰ তেওঁলোকে কিতাপৰ কাম কৰে তেওঁলোকে কিতাপৰ কৰিলে মোক কিতাপ এখন কৰিবলৈ ক'লে এখন মেঘনাথ চাহা বুলি এখন সৰু জীৱনী ওলাল প্ৰথম প্ৰকাশিত কিতাপ সেইখনেই 1997 চনমানৰ কথা হ'ব 96-97 চনমানৰ কথা ইতিমধ্যে মই যেনে প্ৰকাশকৰ কথা ক'লোঁ তেখেতে মোক প্ৰথম অপশ্যনটো কেঞ্চেলেই হ'ল ছেকেণ্ড অপশ্যনত ক'লে যে এখন আমাৰ জানানেই আছিলে আগতে জানানেখন মানে বন্ধ হৈ আছে ৰিভাইজ হোৱা নাই আপুনি পাৰিব নেকি মই যেতিয়া দেখিলোঁ জানানেখন পৰা যায় এনে জানানেখন মই কৰিবলৈ লৈ আহিলোঁ সেইকাৰণে এইখন কিতাপ নতুন জানানে এইখন ইয়াৰ এটা নাপত্য কাহিনী আছে কেলৈ এইখন কিতাপ চলিলে তাৰমানে
আৰু এটা প্ৰকাশন গোষ্ঠী আছিল, তেওঁলোকৰ এখন জানানে আছিল। এতিয়া তেওঁলোকে মোক ক'লে যে আপোনালোকে মোৰ জানানাখন ৰিভাইজ কৰি দিব লাগে, অলপ ঠিক ঠাক কৰি দিব লাগে। মই ঠিক ঠাক কৰি দিলোঁ। প্ৰকাশকজনে কৰিলে কি, যিজন ৰাইটাৰ আছিল, লেখক আছিল, মানে লেখককেইজনৰ ওপৰত তেওঁৰ নামটো লিখিলে সম্পাদক অমুক। এতিয়া লেখককেইজনৰ বয়সীয় মানে শিক্ষক আছিলে, প্ৰধান শিক্ষক স্কুলৰ, তেওঁলোকে খুব আপত্তি কৰিলে। আপত্তি কৰাৰ আগতে কিতাপখন বন্ধ হৈ গ'ল বজাৰত। এইখন কিতাপ ইতিমধ্যে ওলালে, তেনেকুৱাতে স্কুলৰ শিক্ষকৰ এটা পৰীক্ষা হ'ব। এসময়ত অকল জেনেৰেল কিতাপ এইখনেই, এই কিতাপখন তাৰমানে এতিয়া চলি গ'ল। গতিকে মোটামুটি মই ক'লোঁ যিটো ভাগ্য, অলপ পৰিৱেশ, অলপ পৰিস্থিতিৰ তাগিদা, এই গোটেইখিনি কথা মিলিয়ে আচলতে এই তথ্যৰ গোটেই মোৰ হেৰিটো হ'ল। তাৰপিছত মই দেখিলোঁ যে এনেকুৱা ধৰণৰ কামবোৰ অলপ কৰিব পাৰি, কাৰণ আমাৰ এইটো বস্তু অভাৱ আছে আৰু মই সামান্য সেই কামটো জানো। গতিকে মই সেই কামটোতে মানে কনচেনট্ৰেট মানে আত্মনিয়োগ কৰা ভাল, সেইবুলি মই সেই কামটো কৰিবলৈ। আৰু চবতকৈ ডাঙৰ কথা হ'ল এই কামটো মই কৰি ভাল পাওঁ আচলতে। এইটো অন্য মানুহে আচৰিত পায়, তথ্যৰ লগত খেল কৰি থকাটো বৰ তামনি দিয়ে, যিটো ইংৰাজীত টিডিয়াছ বুলি কয়, টিডিয়াছ কাম। কিন্তু মই এটা আচৰিত আনন্দ পাওঁ তাৰমানে, আৰু সেইকাৰণে চাগে কৰি দেখিব পাৰিছোঁ। আৰু ইয়াৰ তথ্য সমৃদ্ধ কিতাপ এখন সংকলন কৰাটো এখন গল্প পুথি বা এখন কবিতাৰ কিতাপ প্ৰকাশ কৰাতকৈ বহুত টান কাম। তো আৰু আপুনি যিখিনি সময়ত এই নতুন জানানে বা সংক্ষিপ্ত অসমীয়া বিশ্বকোষ বা তেনেধৰণৰ যিখিনি কিতাপ আপুনি সংকলন কৰিছিলে, তেতিয়া আমাৰ ইয়াত ইণ্টাৰনেট বা যিটো তথ্যৰ ব্যৱহাৰ বহুত কম আছিলে। তো আপুনি সেইখিনি সময়ত ইমানখিনি, মোৰ মনত আছে আমি যেতিয়া স্কুলত থাকোঁ তেতিয়া ইণ্টাৰনেট নাই, গুগল নাই, আমাৰ কাৰণে সাধাৰণ জ্ঞান অৰ্জন কৰা একমাত্ৰ কিতাপ নতুন জানানে। তো সেইখিনি সময়ত আপুনি এইখন বৃহৎ কলেবৰৰ কিতাপ বুলিয়ে কৈছোঁ, আপুনি যিখন জানানেৰ কথা কৈছে সেইখনো চাগে পাইছিলে, এখন সৰু কলেবৰৰ কিতাপ আছিল। ইমান বৃহৎ কলেবৰৰ কিতাপ এখন আপুনি সেই সময়ত কেনেকৈ সংকলন কৰিলে? এইটো কথাটো এনেকুৱা ধৰণৰ, মই কৈছোঁ এই কথাটো মই লাগি থাকোঁ, তাৰমানে অনবৰত লাগি থাকোঁ। এইখন এখন মোৰ কিতাপ, এইখন কিতাপৰ ৰিভাইজ কপি এটা হৈছে। এই কিতাপখন দেখিলে গম পাব, এই গোটেই কিতাপখন এনেকুৱাবোৰ কৰা আছে তাৰমানে। এই ৰিভাইজটো কৰা থাকে তাৰমানে। যেতিয়া কিতাপখন মোক প্ৰকাশকে দিয়ে, তেতিয়া প্ৰথমতে মই ওপৰত এনেকৈ লিখি লওঁ ৰিভাইজ এণ্ড পাৰ্চনেল কপি। এই কিতাপখন যিমান ভুল চুক আছে চব কাটি কাটি গৈছিলোঁ মানে। এইখন কিতাপ আকৌ যদি ৰিভাইজ কপি ওলাব তেতিয়া এখন লগে লগে হৈ যাব তাৰমানে। কিন্তু কিতাপখন উলিয়াই নিলে মই থৈ দিওঁ, তেতিয়াহ'লে নহ'ব তাৰমানে কামটো। ইয়াতে সৰু চিন এটা দিয়া আছে, তাৰমানে এইখন কিতাপ ৰিভাইজ কৰা কিতাপ। ইয়াত চিন দেখিবাই তাৰমানে, যিবোৰ যি কাটি থোৱা আছে তাতে এখন ৰিভাইজ কৰা কিতাপ। প্ৰকাশিত চব কিতাপে আপুনি এটা কপি ৰাখি দিওঁ, ৰাখি পেলাই সেই কিতাপত য'ত এতিয়া কোনোবা চেঞ্জ হ'ল, কোনোবা ঢুকালে, কোনোবা প্ৰাইজ পালে, এই লগে লগে লিখি থওঁ, সেইদিনাই লিখি থওঁ। এইটো সেইদিনালৈ থৈ দিওঁ, মই পাহৰি যাম কেনেকৈ কথাটো, গম পাইছে কথাটো? এটা দীঘলীয়া প্ৰক্ৰিয়া মানে বছৰত ম্যাদী প্ৰক্ৰিয়া। অসমীয়া ভাষাত এনেকুৱা কিতাপ আৰু এতিয়া ওলাইছে, নোলোৱা বুলি কোৱা নাই, কিন্তু সমস্যাটো চবৰ সেই একেটাই, মানে সেই শেষ মুহূৰ্তত ৰিভাইজটো কৰিবলৈ থয়, সেইকাৰণে বস্তুটো আপ টু ডেট নহয়। আৰু ঈশ্বৰৰ ইচ্ছা মানুহে বিচাৰিছোঁ, আৰু যেতিয়া মানুহে এটা তোমাৰ বিশ্বাস কৰে, এটা ভৰসা কৰিবলৈ লয়, তেতিয়া দায়িত্বটো বহুত বাঢ়ি যায় তাৰমানে। মানে শান্তনু কৌশিক বৰুৱাই কৈছে গোটেই এইটো কথা তথ্যটো শুদ্ধ, সেইটো মই আজি 20-25 বছৰ কঢ়িয়াই ফুৰিছোঁ নহয়, গতিকে সেইটো মই কোনো কাৰণতে হেৰিবলৈ দিব নোৱাৰোঁ তাৰমানে, নহয়নে? ইয়াৰ মাজতে এটা প্ৰশ্ন মনলৈ আহে যে এই যিটো ধাৰাত আছে আপুনি তথ্য সমৃদ্ধ অসমীয়া গ্ৰন্থ, ইংৰাজী ভাষাত যথেষ্ট পাব আছে, কিন্তু অসমীয়াত এই গ্ৰন্থৰ সংখ্যা যথেষ্ট কম। তো এই ধাৰাটোত আপুনি প্ৰায় অকলেই এইখিনি কাম আপুনি আজি যোৱা মই যিমানখিনি জানো 20-25 বছৰ ধৰি আপুনি অকলেই বহন কৰি আহিছে। আপুনি কি ভাবে নতুন মানুহ এই ধাৰাটোলৈ কিয় আকৰ্ষিত হোৱা নাই, বা তেওঁলোকে ভয় কৰে নেকি? ভয় কৰে নহয়, কথাটো এনেকুৱা। প্ৰথম কথা হৈছে এই বস্তু মই যিটো তাগিদা কৰিছিলোঁ, কাৰণ সেই তাগিদাটো মই কিন্তু কলেজৰ দিনত নহয়, নতুনকৈ হোৱা নাই এইটো, সেই তাগিদাটো মই কঢ়িয়াই ফুৰিছোঁ নহয়, সেই তাগিদাটো ভিতৰৰ পৰা আহিব লাগিব। আচ্ছা, মানে গল্প এটা বা কবিতা এটাৰ হেৰি এটা নিজৰ মনলৈ কেতিয়াবা আহি যায়, আইডিয়া এটা, প্লট এটা, এই বস্তুটো প্লট নাহে, হয়নে? তথ্য কিতাপৰ প্লটটো নাহে নহয়, নিজে চিন্তা কৰিব লাগিব। আৰু যিটো কষ্ট কৰিব লাগে সেই কষ্টটো বহুতে কৰিব নোখোজে। কেলেই নোখোজে? বস্তুটো ইজি এক্সেছ হ'ল নহয়, তথ্য লাগে ক্লিক কৰিলে পায়ে গ'ল দেখোন, গতিকে সেই কষ্টটো কেলেই কৰে? কিন্তু তথাপি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী বহুত গাঁৱত এতিয়াও ইণ্টাৰনেট কানেক্টিভিটি বা এই ধৰণৰ বস্তু এতিয়াও বহুত কম বা প্ৰসাৰ বহুত কম। তো সেই অঞ্চলৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে এই ধৰণৰ কিতাপে একমাত্ৰ সমল হয়। তো সেই ফালৰ পৰা অকল আপুনি কামটো কৰি থকাটো যথেষ্ট কষ্টদায়ক হৈছে। মই এইটো কথা মই ছ'চিয়েল নেটৱৰ্কিং চাইটত দিছিলোঁ যে মই যিখিনি জানো বা মোৰ ওচৰত যিখিনি সাধন আছে সেইখিনি মই কাৰোবাক দি যাব খোজোঁ। কোনোবাই এই বস্তুটো লিগেচিটো চলাই থাকিব লাগিব নহয়, কোনে চলাব?
কিন্তু আজিলৈকে মই তেনেকুৱা কোনো মানুহ লগ পোৱা নাই তোমালোকৰ এই সন্ধানৰ যোগেদিও কৈছোঁ যে কোনোবাই যি কামটো আগবাঢ়ি আহি মই জনাখিনি শিকাই থৈ যাম তাৰমানে কাৰণ কোনোবাই এই কামটো কৰি থাকিব লাগিব নহ'লেতো ৰৈ যাম ন এসময়ত গৈ পেলাই এনে মানুহৰ মই মোৰ নিজৰ যিটো ধাৰণা সেই ধাৰণাটো মতে মই যিটো কথা ক'লোঁ যে বস্তুটো সহজে পায় আৰু সেই কষ্টটো যিটো কৰিব লাগে সেই কষ্টটো কৰিবলৈ যিটো ভিতৰৰ পৰা আৰ্জ লাগে তাৰমানে সেই আৰ্জটো ফটককৈ নাহে তাৰমানে নিজৰো শিকাৰ প্ৰতি আগ্ৰহ লাগিব এই বস্তুটোৰ অভাৱৰ কাৰণে মানুহ কমি আছে বুলি আপুনি ভাবে শিকাৰ আগ্ৰহটো আছে বস্তুটো পটককৈ ইজি পাই যায় নহয় সহজলভ্য হৈ গৈছে নহয় এতিয়া মোৰ কিবা এটা লাগে মোৰ কিতাপখন ল'লেই অসমৰ কিতাপটো পালেই নহয় গতিকে আকৌ সেই একেটা কামকেনো কেলে কৰিব কথাটো তেনেকুৱা কিন্তু সেইটো কৰা মানুহ লাগে তাৰমানে কিন্তু কাৰণ বহুত বিষয় এতিয়াও বাকী আছে আমাৰ কৰিবলৈ অসমীয়া ভাষাত বহুত বস্তু নাই এতিয়াও নাই তাৰমানে মই এতিয়া এইখন কিতাপ কৰি আছোঁ এখন ভূগোলৰ কিতাপ অসমীয়া ভাষা এখন ভাল ভূগোলৰ কিতাপ নাই এখন ভূগোল বিশ্বকো অসমত লাগে এখন বুৰঞ্জী বিশ্বকো আমাক লাগে সেই কামবোৰ কোনোবাই কৰিব লাগিব তাৰমানে গোটেইখিনিতো মই অকলে কৰাটো সম্ভৱ নহয় সদায় কাৰণে মানে আমিও এইটো অনুভৱ কৰিছোঁ যে আপুনি অকলে এই বস্তুটো কৰি থকাটো যথেষ্ট কষ্ট কৰিছে অসম বুৰঞ্জী বুলি ক'লে আমি আজিও এডৱাৰ্ড গেইটৰ বুৰঞ্জীখনৰ কথাই মনলৈ আহে কোনো এজন অসমীয়া লিখকে আজি ইমান দিন ধৰি কামটো কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই যিয়ে নহওক আপুনি এই তথ্য সমৃদ্ধ গ্ৰন্থৰ বাহিৰেও আৰু এটা যিটো আমাৰ অসমীয়া সাহিত্যত যথেষ্ট অৱহেলিত বিষয় বুলিয়ে কৈছোঁ এইটো হ'ল শিশু সাহিত্যটো আপুনি যথেষ্ট অৱদান আগবঢ়াইছে তো এই ক্ষেত্ৰত ক'ব নেকি শিশু সাহিত্য আৰু আমাৰ যিটো মূল সুঁতিৰ সাহিত্য এই দুটা বস্তু হেৰি কথাটো এনেকুৱা ধৰণৰ মই যিখিনি কাম কৰোঁ সেইখিনি শিশু আৰু সাধাৰণ পাঠক মই তেনেকৈ ঘোষণা কৰোঁ বা মানুহক ক'লে জনাওঁ যে তথ্য এটা ধৰা এটা সৰু হাইস্কুলৰ ল'ৰাকো লাগে বা কলেজত পঢ়া শিক্ষক এজনকো কেতিয়াবা তথ্যটো দৰকাৰ হয় তথ্যটো হ'লে অমুক ষ্টেণ্ডাৰ্ডৰ বুলি ক'বলৈ অকণ অসুবিধা কিন্তু যিহেতু মই এখন শিশু আলোচনাত জড়িত হৈ আছিলোঁ আৰু মোৰ জীৱনৰ যিটো কেৰিয়াৰ বুলি কয় আজিকালি সেই কেৰিয়াৰটো মোৰ এখন শিশু আলোচনীৰ যোগেদি আৰম্ভ হৈছিল গতিকে শিশুৰ প্ৰতি এটা মোৰ হেৰি ৰৈ গৈছে তাৰমানে ক'ৰবাত যে ল'ৰা ছোৱালীৰ প্ৰতি কিবা এটা কৰিব পাৰে এতিয়া মই সভা সমিতিলৈ বৰকৈ নাযাওঁ কিন্তু ল'ৰা ছোৱালী কিবা অনুষ্ঠানলৈ মাতিলে মই যাওঁ মই যাব খোজোঁ তাৰমানে ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাওঁ তাহাঁতক আচলতে প্ৰপাৰ গাইডেঞ্চটো দিব পাৰিলেই আমাৰ বাকী বহুত কাম উজু হৈ যাব তাৰমানে মই তেনেকৈ ভাবোঁ আৰু শিশু সাহিত্যই এজন সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব বিকাশতো যথেষ্ট সহায় কৰে নিশ্চয় কৰে অসমত শিশু সাহিত্যৰ যথেষ্ট অভাৱ আছে আমিও সৰুতে অমৰ চিত্ৰ কথাৰ অসমীয়া অনুবাদে পঢ়িছোঁ এজন অসমীয়া লিখকে লিখা শিশু সাহিত্যতকৈ তো আপুনি কি ভাবে এই বস্তুটোত আমাৰ লেখকসকলে এতিয়া গুৰুত্ব দিয়াটো নিশ্চয় গুৰুত্ব দিব কাৰণ মানে কেলৈ কৈছোঁ শিশু এজন যে এখন পঢ়িব শিশুৰ উপযোগী লেখাটো সেই শিশুজনে ডাঙৰ লেখা পঢ়িবগৈ তাৰমানে এতিয়া বাতৰিকাকতত যিবোৰ শিশুৰ পৃষ্ঠা ওলায় সেই পৃষ্ঠাবোৰ খুব অৱহেলিত বুলি মই বিশ্বাস কৰোঁ এনেই উলিয়াব লাগে কাৰণে চিলড্ৰেন পেজটা উলিয়াই দিয়ে দেই কিন্তু তেনেকৈ ভাবি নাচায় যে সেই চিলড্ৰেনখিনিয়ে কাইলৈ মূল কাগজখন পঢ়িবই তাৰমানে তো পঢ়োৱাৰ আগ্ৰহটো সেই শিতানটো বা সেই কাগজখনৰ সেই পৃষ্ঠাটোৱে দিব পাৰিব লাগে শিশু আলোচনী অসমত বোধহয় দুখনহে ভালকৈ চলি আছে মৌচাক আৰু সফুৰা সেই পৰ্যাপ্ত হেৰিটো এতিয়াও হোৱাগৈ নাই তাৰমানে আৰু অন্যান্য কিছুমান ফেক্টৰো হয় যে ধৰা মই নিজে বিশ্বাস কৰোঁ যে এই টেলিভিশ্যন বা এই ইলেক্ট্ৰনিক মিডিয়াই এটা মানে যথেষ্ট ল'ৰা ছোৱালীক অপকাৰ কৰিছে অপকাৰ ইন এ চেন্স কেনেকৈ কৰিছে ধৰক শ্ৰীকৃষ্ণ আগতে মানুহবোৰ ল'ৰা ছোৱালীবোৰ আমাৰ সৰুকালত শ্ৰীকৃষ্ণ আমাৰ এটা কল্পনা আছিল বকাসুৰ কেনেকুৱা আমাৰ কল্পনা আছিল এতিয়া ল'ৰা ছোৱালী কি হ'লে টিভিত বকাসুৰ দেখি গ'ল শ্ৰীকৃষ্ণ দেখি গ'ল গতিকে কল্পনা কৰিব নোৱাৰা হ'ল আৰু যেতিয়া মানে কল্পনা কৰিব নোৱাৰে তেতিয়া সৃজনশীল সাহিত্যৰ সৃষ্টি হ'ব কেনেকৈ সৃজনশীল সাহিত্যৰ মূল বস্তুটো হ'ল কল্পনাটো সেই কল্পনাটোৱে নাথাকে সেই বস্তুটো আগবাঢ়িব নোৱাৰে নহয় গতিকে এই কথাবোৰ অলপ ৰেষ্ট্ৰিক্ট কৰিব পাৰি নেকি মই মাজে মাজে চিন্তা কৰোঁ কিন্তু লগতে এইটোও ভাবোঁ যে বিদেশততো টিভি অপাৰ চলি আছে কিন্তু তাততো হেৰি পটাৰ চলিছে নহয় কেনেকৈ চলিছে গতিকে এই কিছুমান অলপ বিজ্ঞসকলে মোতকৈ ভালকৈ ক'ব পাৰিব ইয়াত ক'ৰবাত কিবা এটা গণ্ডগোল নিশ্চয় আছে তাৰমানে আমেৰিকাতো টিভি চোৱা মানুহ কম নাই কিন্তু হেৰি পটা কিনিবলৈ গোটেই ৰাতিপুৱাই পুৱতি নিশা মানুহে কিয় কৰে কেলৈ কৰে কিবা এটা কথা নিশ্চয় আছে নহয় জানো আমাৰ ইয়াত মানদণ্ডৰো অভাৱ আছে বুলি আপুনি ভাবে মানে মানদণ্ডৰ অভাৱটোতকৈও মানে বস্তুটো নাই নহয় মানদণ্ড কৰিবলৈ বস্তুটো হেৰি হ'লেহে তুমি তুলনা কৰিম কিমান শিশু সাহিত্য ওলায় বছৰত আমাৰ যিমান ওলাব লাগে সিমান নোলায় নহয় তো যেতিয়া বস্তুটো সৰহ হ'ব তেতিয়াহে তুলনাটো ইটোৰ লগত সেইটো তুলনা হ'ব তুলনা কৰিব পৰাকৈ হোৱাগেই নাই কথাটো মোৰ ধাৰণা এইটো
আপোনাৰ এই সম্পৰ্কে কিবা পৰিকল্পনা আছে নেকি এই শিশু সাহিত্য আগুৱাই নিয়া সম্পৰ্কে বা জনপ্ৰিয় নাই মই এনেকুৱা ধৰণৰ হেৰিতে কৰিছোঁ আৰু মই শেহতীয়াকৈ এটা আমাৰ পাৰিবাৰিক এটা প্ৰকাশন গোষ্ঠী আৰম্ভ হৈছে তাৰ থ্ৰুদি আমি এইবাৰ এখন শিশু সাহিত্য উলিয়াবলৈ লৈছোঁ মই ভাবিছোঁ এইখন যথেষ্ট মানে ভাল পাব নতুন ধৰণৰ কিতাপ এখন হৈছে নতুন লেখিকাগৰাকীয়ে লিখিছে তেনেকৈ আমি আমাৰ ফালৰ পৰা যিটো কৰিব পাৰোঁ আৰু মই নিজে নোৱাৰিলেও মই কাৰোবাক উৎসাহিত কৰিব পৰাকৈ যে পাৰোঁ মই কৰিবলৈ আগ্ৰহী তথ্য বা যিকোনো শিশু সাহিত্য বা আপুনি বিজ্ঞান সাহিত্যটো আমাৰ যথেষ্ট কিতাপ লিখিছে জীৱনী হওক বা বিজ্ঞানৰ ক'ত কেনেকৈ কোনে কেতিয়া কি আৱিষ্কাৰ কৰিছিল এনেকুৱা ধৰণৰ এক কথাত ক'ব গ'লে আপুনি হাতীমাৰি বুৰুকাত ভৰোৱা নিচিনা কামেই কৰিছে চেষ্টা কৰিছোঁ যথেষ্ট সফল হৈছে বুলি আমি ক'ব লাগিব কাৰণ আমাৰ শৈশৱটো আপোনাৰ এই কিতাপখিনিৰ মাজেৰে পাৰ হৈছে বা আমি যিখিনি শিকিছোঁ এই কিতাপকেইখনে যথেষ্ট অৰিহণা যোগাইছিলে এটা কথা হ'ল কি এই কিতাপবোৰ প্ৰকাশ কৰিবলৈ কেতিয়াবা প্ৰকাশকৰ অনুভৱ অভাৱ বা প্ৰকাশকৰ তাগিদা এই দুইটা বস্তুৱে অনুভৱ কৰিছে নেকি অভাৱ তাগিদা দুইটা নহয় তাতো এটা এইবাৰ মোৰ মানে গোটেই কথাবোৰ বৰ ইণ্টাৰেষ্টিং কথা হয় মানে কথাটো এনেকুৱা মই লেখক হ'ম বুলি লেখক হোৱা নাই মই ক'লোঁ কেনেকৈ লেখক হ'লোহি এই যে বিজ্ঞানৰ কথা ওলালে মই আচলতে পঢ়িছিলোঁ হেৰিত হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত ডিগ্ৰী তেতিয়া 3 বছৰ আছিল ডিগ্ৰী 3 বছৰ 2 বছৰ পঢ়িছোঁ মানে মেথমেটিক্স অনাৰ্ছ লৈ ছায়েন্সত তাৰ কিবা এটা মন গ'ল পঢ়াটো তাতে মই এৰি দিলোঁ ডিগ্ৰী ছেকেণ্ড ইয়াৰ মানে 1+1+ মেথমেটিক্সৰ অনাৰ্ছ আছিলে তেতিয়া অনাৰ্ছ বুলি কয় মেজৰ নাছিলে অনাৰ্ছ লৈ পাছো কৰিছিলোঁ পঢ়াটো মই এৰি দিলোঁ মানে বহুত কিবা কিবি কথা এৰি দিলোঁ আৰু পঢ়াটো মানে ব্ৰিটিছ জন্মিলে মানে ব্ৰিটিছ এনেকুৱা এই যে আমি A+B² ফৰ্মুলাবোৰ পঢ়োঁ কিন্তু জীৱনে ক'ৰবাত কেতিয়াবা কামত লাগেনে 16 উপপাদ্য একদম মুখস্থ কৰি ৰাতি পুৱাই দিছোঁ নাই কেতিয়াবা কিবা কামত লাগিল নে এই তেনেকুৱা কিছুমান ধাৰণা হ'ল আৰু তেতিয়া মানে লেখা মেলা কৰিবলৈ লওঁ তো বায়ু শূন্য আমাৰ শিক্ষা ব্যৱস্থা আমাক মানে কোনো কামত নাহে সাধাৰণ জীৱনত কোনো কামত নাই গতিকে পঢ়াটো এৰি দিয়াই ভাল কিন্তু পঢ়াটো এৰি দিলোঁ যেনে 81ত মেট্ৰিক পাছ কৰা মানুহটোৱে মই ডিগ্ৰী লৈছোঁ 90ত তো 10 বছৰ আকৌ পিছত আপুনি তাৰপিছত মই এৰি দিলোঁ সেইটোকে ক'বলৈ গৈছোঁ তাৰপিছত পঢ়াটো এৰি দিলে ঘৰত বৰ চিন্তা হ'ল যে ল'ৰাটোৱে পঢ়াটো এৰি দিলে সাংঘাতিক কথা হ'ব দেউতাই মোক কৈ থাকে যে তাই মানে গেঞ্জিটো পিন্ধি ল তাৰ মিনিমাম BA টো পাছ কৰি ল তে মই এই সাংবাদিকতা যাৰ পৰা শিকিছিলোঁ মই সাংবাদিকতা কেনেকৈ আহিলোঁ সিও এটা আকৌ সুকীয়া কথা সেইটো পিছত কেতিয়াবা ক'ম তাৰপিছত মই যাৰ ওচৰত শিকিছিলোঁ তেখেতৰ জগদীশ ফুকন এই ফটোখন আছে পিছফালে তেখেতৰ পৰাই মই আজি মোক যিটো মানুহৰ ৰূপত পাইছা সেই মানুহজনৰ পৰাই পাইছা নহয় জগদীশ ফুকনৰ চিনাকিটো হ'ল লক্ষ্মীনাথ ফুকন তুমি এটা কুইজত লক্ষ্মীনাথ ফুকন উল্লেখ কৰিছা লক্ষ্মীনাথ ফুকনৰ ডাঙৰ পুত্ৰ বৰপুত্ৰ তেখেতে জনমভূমি কাকতৰ সম্পাদক আছিল আৰু অল ইণ্ডিয়াত কাম কৰিছিল ভাৰতবৰ্ষৰ প্ৰথমটো হলিডে হোম কাজিৰঙাৰ কামৰূপ কমপ্লেক্স বুলি এটা হেৰি খুলিছিল যি কি নহওক তেখেতে মই সাংবাদিকতা শিকিলোঁ বৰদেউতা বুলি মাতিছিলোঁ তেখেতে মই মাতি ক'লোঁ যে শান্তনু তুমিতো মোৰ ওচৰত লেখা পঢ়া শিকিলা তে মোক গুৰু দক্ষিণা দিব লাগে বোলে হ'ব বৰ্তমান মই গুৰু দক্ষিণা দিম কি দিলে কি লাগে বোলে তুমি BA পাছ কৰা এখন চাৰ্টিফিকেটৰ জেৰক্স কপি এটা লাগে তেখেতে আপোনাৰ গুৰু দক্ষিণা বিচাৰে মোৰ মানে বৰ ধৰ্মসংকট হ'ল মই পঢ়া এৰি দিলোঁ তেতিয়া মানে একদম টোটেল বাদ পঢ়াৰ লগত কোনো সম্পৰ্কই নাই তাৰমানে কিমান বছৰৰ পিছত এইটো 4-5 বছৰ হৈ গ'ল মানে এই 2 বছৰ এৰি দিয়াৰ পিছত ক'লে 90 পালেগৈ বুলি মই 90ত পাছ কৰিছোঁ তাৰমানে মোৰ লগৰ মানে অলৰেডি কলেজত প্ৰফেচাৰ সোমাইছে তেতিয়া অলৰেডি পাছ কৰি আহি MA পাছ কৰি আহি পেলাই কলেজত সোমাইছেহি মই বোলো হ'ব এতিয়া মোৰ এজন খুব গুৰু আছিলে মানে তেখেতক খুব মই মানুহ আৰু তেখেতক চন্দ্ৰগতকী খুব ভাল কবি আছিল মই ছাৰৰ ওচৰ পালোগৈ ছাৰ এনেকুৱা কথা মোক আপুনি উদ্ধাৰ কৰিব লাগে ছাৰ ক'লে হ'ব তুমি এটা কাম কৰা তুমি মেজৰ ল'ব নালাগে আজিকালি এবছৰতে 2টা পৰীক্ষা পাছ কৰিব পাৰি তুমি 2বাৰ তেতিয়ালৈ এইটো Part-2 হেৰি হৈ গ'ল তাৰমানে 2+1 যিটো হ'ল 1+1+ গ'লগৈ আৰু 2+1 হ'ল একেবাৰে পৰীক্ষা দিব পাৰি তুমি এটা কাম কৰা এখন দোকানৰ নাম ক'লে যোৰহাটৰ তুমি তালৈ যোৱা তাত গ'লে নোটছ কিনি আনা টেক্সট বুক নালাগে ছাবজেক্ট এটা ঠিক কৰিলে পলিটিকেল ছায়েন্স অল্টাৰনেটিভ অসমীয়া এনেকুৱা ঠিক পাহৰিছোঁ আৰু একজেক্ট সেই যিটা নহ'লে নহয় তাৰমানে সেইকেইটা বিষয় মই কিতাপখন লৈ আহিলোগৈ বোলে মোৰ ওচৰত থৈ যোৱা তুমি এসপ্তাহ পিছত আহি লৈ যাবাহি ছাৰ ওচৰত মই নোটকেইখন দি পেলাই গুচি আহিলোঁ তো এসপ্তাহ পিছত যে গৈছোঁ ছাৰে কৰিছে কি তাত যিবোৰ প্ৰশ্ন আছে ক'ৰবাত ক'ৰবাত VVI ভেৰি ভেৰি ইম্পৰ্টেণ্ট ক'ৰবাত অকল I এনেকৈ কৈছে তুমি অকল এইখিনি চোৱা আৰু একো নকৰিবা মই সেইমতে আহি কৰিলোঁ কৰি পেলাই মই 2বাৰ একে বছৰতে 2টা পৰীক্ষা দিছোঁ BA আৰু একেবাৰে পাছ কৰিছোঁ তেতিয়া মই গম পাইছোঁ যে BA ফেইল কৰা বেষ্ট টান কিন্তু সেই তেনেকৈ মই আচলতে
BA-টো পাছ কৰিলোঁ এই যে মই আধা ছায়েন্স পঢ়িলোঁ আধা আৰ্টছ পঢ়িলোঁ সেইখিনি মোক পিছৰ জীৱনত বহুত সহায় কৰিলে মানে কিতাপ লিখা এতিয়া মই বিজ্ঞানৰ কিতাপ লিখিছোঁ কিন্তু মই আৰ্টছৰ মানুহে লিখিছোঁ সেইকাৰণে তুমি চাবা মই যিমান পাৰোঁ সিমান সৰল শব্দ সৰল বাক্য ব্যৱহাৰ কৰিব চাওঁ যে এজন নন ছায়েন্সৰ মানুহে কথাটো বুজি পায় বিজ্ঞানৰ মানুহে বিজ্ঞান বুজি পাবই যি বিজ্ঞানৰ নহয় তেওঁ বিজ্ঞানটোক বুজোৱাটোহে দৰকাৰী কথা মই তেনেকৈ ভাবোঁ তাৰমানে আমাৰ যিবোৰ জনপ্ৰিয় বিজ্ঞানৰ কথা বহুত হৈ থাকে বহুতে একো বুজি নাপায় তাৰমানে যথেষ্ট কঠিন হৈ যায় কঠিনটো চবেই পাৰে নহয় উজুকে লিখাটোৱে বাহাদুৰি কথাটো নহয়নে আৰু মই যিহেতু সাংবাদিকতাও কৰিলোঁ গতিকে সাংবাদিকতা কিছুমান কথা মোক শিকিলে যে বাক্য কেনেকৈ চুটিকৈ লিখিব লাগে এটা বাক্যত সৰ্বাধিক 19টা শব্দ থাকিব লাগে এই কথাবোৰ যে শিকিলোঁ এই কথাবোৰে মোক অন্য কিছুমান কথাত চুটিকৈ লিখাত কম্পেক্ট বুলি কয় সেই কম্পেক্টকৈ লিখাত সহায় কৰিলে তো সেইকাৰণে মন কৰা মোক লেখাত কোনো পাতনি নাই ষ্ট্ৰেইট মোটামুটি যি কথা ক'ব লাগে মোটামুটি চিধা যি ক'লে হ'ল আৰু যিখিনি কথা লাগে সেইখিনি লগে লগে পায় সাংবাদিক জীৱনৰ প্ৰভাৱ মানে কিতাপত আছে মানে দুইটা মোৰ সম্বন্ধতকৈ চলি থাকিল নহয় গতিকে ক'ব নোৱাৰা সেইটো পৰি গ'ল আৰু তাৰপিছত আপোনাৰ প্ৰকাশকৰ অভাৱ বা নাই মই বৰ সৌভাগ্যৱান বুলি ভাবোঁ যে মই প্ৰকাশককেইজন বৰ মোৰ কাৰণে সুহৃদ আচলতে আৰু মই খুব গৌৰৱেৰে কওঁ যিটো ঘৰৰ তলত বহি আছা এই ঘৰৰ প্ৰতিটো ইটা প্ৰতি চপৰা ইটা এই অসমীয়া কিতাপ লিখি পোৱা আৰু এইটো খুব গৌৰৱেৰে মই চবকে কওঁ যে অকল অসমীয়া কিতাপ লিখি এইটো ঘৰ খাইছোঁ মই আৰু ঘৰত মই আজি ইয়াত বহি আছোঁ আৰু সেইকাৰণে অসমীয়া কিতাপৰ ভৱিষ্যত বেয়াটো কোনোবাই ক'লে মই বিশ্বাস নকৰোঁ তাৰমানে চলে কিতাপ কেলৈ নচলিব আৰু যদি নচলিলেহেঁতেন ইমানবোৰ কিতাপ ওলায় নেকি প্ৰতি বছৰে নহয় জানো আৰু প্ৰকাশকসকলে আচলতে কি হয় প্ৰকাশকৰ ব্যৱসায় নহয় জানো যদি এখন কিতাপ লিখে কিতাপখন যদি 100 কপিও বিক্ৰী নহয় তো প্ৰকাশকজনে পইচাটো লেখকজনক কেনেকৈ দিব গতিকে মই যি কিতাপ লিখিবলৈ আহে মই তেনেকুৱা কওঁ যে আপুনি যে কিতাপখন উলিয়াব খুজিছে আপুনি বিশ্বাস হয়নে যে 200 কপি কিতাপ কিনি পঢ়িব আপুনি যিখন কিতাপ উলিয়াব সেইখন কিতাপ 200 কপি অতি কমে 200 কপি পইচা দি মানুহে কিনিবনে যদি পইচা দি মানুহে কিনে তেতিয়াহে কিতাপখন প্ৰকাশ কৰা উচিত বাৰু আমি লেখক হিচাপে সেই প্ৰত্যয়টো সেই বিশ্বাসটো লেখকজনৰ নিজৰ থাকিব লাগিব তাৰমানে নহ'লে অৰ্থ নাই নহয় সংখ্যা বঢ়োৱা আৰু গ'লে প্ৰকাশৰ লগত বেয়া পোৱা পুৰি হয় কিন্তু মই আচ্ছা এনেকুৱা কথা হ'ব পাৰে যিহেতু মই এই কামটো কৰিয়ে খাওঁ মোৰ এইটো বৃত্তি লেখকে প্ৰকাশকে মোক পইচা দিয়ে বা যিটো মানুহে যিখিনি পাব লাগে সেইখিনি দিয়ে এই জ্যোতি প্ৰকাশনে ধৰক মোৰ আজি কিমান প্ৰায় 35-40খন কিতাপ জ্যোতি প্ৰকাশনে উলিয়াইছে আৰু তেওঁলোকৰ পৰা সৰ্বাধিক ৰয়েলটি মই আজিলৈকে পাইছোঁ আৰু সেইখিনি কথাৰ এই বাকী কামবোৰ হৈছে তাৰমানে মানদণ্ডপূৰ্ণ কিতাপ নাই কাৰণে আচলতে কিছুমান অসমীয়া কিতাপ মানদণ্ড বুলি ঠিক নহয় বস্তু চাহিদাটো আচলতে ধৰক এতিয়া এখন কবিতা পুথি এই কবিতা পুথি পঢ়া অসমত মানুহ কিমান আছে যে ধৰক 1000 মানুহ আছে 1000 মানুহৰ যদি 100খন কবিতা পুথি ওলাই যায় তে কেনেকৈ হ'ব কিনে পঢ়িব আৰু মানুহৰ ক্ৰয় ক্ষমতাৰ কথা এটা আছে নহয় সেই গোটেই কথাবোৰ চাই পেলাই মোৰ এটা মানে সৌভাগ্য বুলিয়ে কৈছোঁ যিহেতু মই সুকীয়া ধাৰাত কামটো কৰিছোঁ যিটো বস্তু অভাৱ আছে বা হেৰি লয় গতিকে মোটামুটি মোৰ কিতাপ খুব সাংঘাতিক মোৰ বেষ্ট চেলাৰ কোনোদিন হোৱা নাই কিন্তু গোটেই বছৰ ধৰি মোৰ কিতাপ মোটামুটি বিক্ৰী হৈ থাকে তাৰমানে আপুনি অভাৱ কেতিয়াও অনুভৱ কৰিবলগীয়া আজিলৈকে হোৱা নাই নহয় এইটো মই সৌভাগ্যৱান বুলি ভাবোঁ আৰু সেইটো কথা ক'বলৈ মই খুব ভাল পাওঁ আচলতে আপোনাৰ এতিয়া আমি যিহেতু কিতাপৰ